এয়া আজি নামঘৰত কৃষ্ণ জন্মাষ্টমী তিথি বুলি আমি আইসকলে লগ লাগি এনেকৈ বন্তি জ্বলাইছোঁ দেই। আজি নামঘৰৰ চৌহদটো চাৰিওকাষে এনেকৈ বন্তি জ্বলাইছোঁ। এয়া সন্ধিয়া টাইমত ভকতসকল অহা নাই, আহিব আৰু লাহেকৈ। নামঘৰটো বনাই থকা হৈছে, সম্পূৰ্ণ হোৱাগৈ নাই। এয়া মহিলাসকলে লগ লাগি এনেকৈ চাকি বন্তি জ্বলাইছোঁ। এয়া জ্বলাই হোৱাগৈ নাই দেই, জ্বলাই আছে। ৰ'বা সোণকণি উলিয়াই আছোঁ, ৰ'বা। এয়া জ্বলাই আছে। বতাহত নুমাই নুমাই গৈছে, বাহিৰৰ ফুলবিলাক ন। এয়া অকণমান দীঘল দীঘলকৈ শলিতা এডাল উলিয়াই দিয়া। এয়া বাহিৰৰ চৌহদটো এনেদৰে চাকি জ্বলোৱা হৈছে, সম্পূৰ্ণ হোৱাগৈ নাই দেই। এয়া জ্বলাই আছে। এয়া হৈছে আমাৰ নামঘৰৰ ভাগ। সম্পূৰ্ণ বনাই হ'লে বহুত ধুনীয়া লাগিব চাগে। এয়া বনাই আছে বৰ্তমান। দেৱালী নহয়, হোলী খেলা। দেৱালীতহে হয়।